প্ৰেক্ষাগৃহত আপোনালোকে জানে কেছ কৰি NRC ডেভেলপমেণ্টৰ কাৰণে যিখিনি কষ্ট কৰিলে এটা সুনামকৈ হেৰি কৰিবলৈ চেষ্টা কৰিলে তাৰ কাৰণে আমি তেখেতসকলক লাচিত বঁটাৰে বিভূষিত কৰি সন্মান জনাব বিচাৰিছোঁ। সেই আমাৰ মান চাওক প্ৰতি আমি তীব্ৰ ভাষাৰে টাইম যুৱকৰ ফালৰ পৰা গৰিহণা দিছোঁ আৰু এই লাচিতক আমি অৱমাননা কৰাটো কেতিয়াও আমি পক্ষপাতি নহয় আৰু কোনোদিনে আমি এনেকুৱা পৰিস্থিতিক মোকাবিলা কৰিবলৈ আমি সদায় ৰাজি। এনেকুৱা যিকোনো পৰিস্থিতিত আমি এনেকুৱা বন্ধৰ বা লাচিত দিৱসৰ দিনা যি APC পৰীক্ষা পাতিবলৈ লৈছে তাক আমি মানে ঘূৰি বিৰোধিতা কৰিছোঁ আৰু চৰকাৰক আমি দাবী জনাইছোঁ যাতে এই বন্ধটো উঠাই ল'ব পাৰে। আৰু আপোনালোকে চাওক আমি এইবাৰ খুব নতুন এটা আমি ৰামায়ণৰ যিখন নাটক এই নাটক পৰিৱেশন কৰিব বিচাৰিছোঁ। ইয়াত আমাক যথেষ্ট সহায় কৰিছে জিনা ৰাজকুমাৰী ডাঙৰীয়ানীয়ে, আমাৰ উদযাপন সমিতিৰ সভাপতি কমলজ্যোতি গগৈ ডাঙৰীয়াই এইখিনি যথেষ্ট সহায় কৰিছে। সেই সহায়ৰ কাৰণে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ বিষয়ে বহলাই জিনা ৰাজকুমাৰী এডোখৰ ক'বৰ কাৰণে মই ইউনিভাৰ্চিটিৰ তেওঁলোক অধ্যাপিকা, তেওঁলোক প্ৰতিগৰাকী ডক্টৰেট হয়। ডক্টৰ ৰুগাফা নেতৃত্বত 4গৰাকী শিল্পী আহিব। তেওঁলোকে থাইলেণ্ডৰ যি থাই ক্লাছিকেল ডান্স ফৰ্ম আছে সেই ডান্স ফৰ্মৰ যোগেদি আমাৰ যি ৰামায়ণ সেই ৰামায়ণী থাই শৈলীৰে বা তেওঁলোকৰ নিজৰ শৈলীৰে নিজৰ সংগীতৰ মাধ্যমেৰে আমাক সেইদিনাখন প্ৰদৰ্শন কৰি দেখুৱাব। এই ক্ষেত্ৰত মাজত বা আহোম সম্প্ৰদায়সকলৰ মাজত এটি যোগসূত্ৰ গঢ়ি যাতে এই কথাটো বৰ ধুনীয়াকৈ প্ৰচাৰ কৰে, যাতে সকলো ৰাইজ ওলাই আহে। আমি অতিথি শিল্পীসকলৰ এই অনুষ্ঠান লগতে লাচিত দিৱস আমি সফলতাৰে পালন কৰিবলৈ যাতে আমি পাৰোঁ সেই কথাটো বহলভাৱে আপোনালোকে প্ৰচাৰ কৰিব আৰু সহায় সহযোগিতা কৰিব বুলি মোৰ ফালৰ পৰা আপোনালোকলৈ অনুৰোধ জনালোঁ। আৰু সেইদিনাখন আমাৰ লাচিত বৰফুকনৰ বিশেষ